1910 চনত স্থাপিত আমাৰ গাঁৱৰ হাপকাটি বুঢ়া গোঁসাই ঘৰৰ পুনৰ নিৰ্মাণ চলি আছে আৰু 2 মে শুক্ৰবাৰ 2025 তাৰিখে নৱনিৰ্মিত মণিকূটৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কিছু দৃশ্য ভিডিঅ' আকাৰে ৰাখি থলোঁ। নমস্কাৰ, আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ মই ভাগ্যশ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি আপুনি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। পোনপ্ৰথমেতো ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। গাঁৱৰ খুৰা বৰ্তা সকলোৱে মিলি এই শুভ কাৰ্যসূচী সমাপন কৰিলে। তাৰ পাছতেই ফিতা কাটি মণিকূটত প্ৰৱেশ কৰা হ'ল। যিহেতু গোঁসাইভাগ অস্থায়ীভাৱে ৰখা হৈছিলে, তেওঁক তাৰ পৰা আনি সমূহ ভক্তবান ৰাইজে তেওঁক অংশ নৱনিৰ্মিত মণিকূটত স্থাপন কৰে। আৰু ইফালে আমাৰ গোঁসাই ঘৰ লোৱা পূজাও আৰম্ভ হৈ গৈছিলে মন্দিৰৰ ভিতৰত। পিছৰখিনি সকলোৱে চাই লওক, আশা কৰোঁ সকলোৱে ভাল পাব। হোমৰ শেষত সকলো ৰাইজে মিলি একেলগে নতুন মন্দিৰৰ ভিতৰত বহি শান্তি ল'লোঁ। সঁচাই দিনটোৰ কাৰ্যসূচী ধুনীয়াকৈ চলি গৈছে। ৰাইজৰ মন্দিৰ ভাগত সকলোৰে আশীৰ্বাদ মৰ্মে আমাৰ মায়ে সাধ্য অনুসাৰে চেষ্টা কৰিছে অকণমান দান বৰঙণি আগবঢ়াবলৈ। তাতে গাঁৱৰ সকলোৱে মিলি মাক সম্বৰ্ধনা জনাইছে। আৰু একেবাৰে শেষত আবেলি আমি সকলোৱে মিলি প্ৰসাদ খালোঁ। দিনটো ধুনীয়াকৈ গ'ল। বুঢ়া গোঁসাই আপোনালোক সকলোকে ভালে কুশলে ৰাখক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।